তাক সবাই আজিকালি কেকে বুলি মাতে বাট ইজন কেকে সিদ্ধাৰ্থ ফৰ্মি কাৰণ তাক আপোনালোকে চিনাকি চিনি পোৱাৰ আগৰ পৰা মই চিনি পাওঁ আৰু এইটো হৈছে তো আছাম নামটো বেলেগ নে মোহনে কি নাম দীপজ্যোতি কেওট দীপজ্যোতি ইহঁতৰ নিজৰ নামেই পাহৰি গ'ল মানে that's a beauty of art actually যে ইহঁতক ক্ৰিয়েট কৰিছে এটা কেৰেক্টাৰ হিচাপে আৰু সদায় মনত দি থাকিব নে তেওঁলোকক কিবা কবি না আপোনাৰ জোনাকী জল ইয়াক আকৌ মই জোনাকী জল বুলি কওঁ মানে প্ৰথম যেতিয়া লগ পাইছোঁ থিয়েটাৰত সি আছিলে সি মানে বম মাতাল মানে কেৰেক্টাৰ এটা কৰিছিল মানে মাল খাই থাকে আৰু সদায় কৈ থাকে মানে সি যে মই জোনাকী জলটো মই খুব ভাল পাওঁ জোনাকী জল খালে মোৰ ভাল লাগি যায় জোনাকী জল মই কিন্তু তাক জোনাকী জল মই বইলটো মানে নাম্বাৰটো জোনাকী জল আছিলোঁ কেকে মোহন গুপ্তা তুলসী তলে মৃগপহু চৰে বোলে ঘৈণী নলগা ঘৰত দিনতে চলে দাদা খুব বিখ্যাত ডায়লগ এটা আছে আমাৰ হেৰি কাঞ্চনজংঘা দাদা আপুনি কৈছে হয়নে মোৰ কোনো চাকৰি নাই মোৰ কোনো ব্যৱসায় নাই মোৰ কোনো ব্লেক মানিও নাই মই মুক্ত মই অঘাইত তাক কৈছে মানে মই নেক্সট চিনেমাখন কৈছে অঘাইত বুলি কৈছে তই অনুৰোধ কৰিব লাগিব আমি দুটাক এক্টিং কৰিলোঁ আৰু মই দাদা তই কিমান ভাল পাওঁ মই কিমান বেয়া কৰোঁ এইটো আমি চাওঁ দাদা অঁ মোৰতো কওক ই নতুনকৈ সোমাইছিলে ই চিনেমাত নাছিলে কিন্তু মোৰ এতিয়া ডকাইত শিল্পী তোৰ জগত সোমাইছে এই ডকাইত শিল্পী দাদাই মোক অহা বছৰ চিনেমা ল'বা বুলি সাক্ষী আছে মই দাদা চিনেমা থাকিম দাদাৰ মিছন চেনেল এটা বিখ্যাত ডাইলগ আছিল উই ডাই ফৰ চামথিং মনত আছে নে আপোনালোকৰ দাদা আমাৰ সৌভাগ্য দাদা বেহাৰবাৰী কষ্টত গৈছিল তেতিয়া মই দাদা যেতিয়া মইতো যাকে দেখোঁ তাৰে ৰূপ লওঁ জুবিনা যেতিয়া গ'ল জুবিনাৰ লগত সেই ভাগ্য হ'ল এক্টিং কৰা বেহাৰবাৰী কষ্টত যেতিয়া দাদাই কৰি আহিলে সেই বিখ্যাত ডাইলগটোৱে মই মাতিছিলোঁ মোহনে কেনেকৈ মাতিছিলোঁ উদাই থৈ চাফা চাই লাই থৈ চাফা চাই উইয়া থৈ যায় Thank you. মই একদম জুবিন দা এটা হিয়া নিয়াৰ বিৰাট ধুনীয়া মানে হামিং এটা মোৰ মনত আছে মই এবাৰ গাওঁ মাৰিব নেকি না জুবিন দা চিনেমাখনত এবাৰ মোক ল'ম বুলি কৈছে অঘাইত জুবিন দা কপাল চাওক অথনি প্ৰেছ কনফাৰেন্সত মই বহিবলৈ কৈছোঁ তেখেত বহি আছে মোক কৈছে বহক আপোনাৰ কাষত বহিবলৈ পাই মই ধন্যবাদ দিছোঁ মোক কৈছে অ' না না নে 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 না না 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 নে ভাইছো থ্যাংক ইউ এখেতে পাইছে বুলি কৈছে যেতিয়া এতিয়া ৰাখিব নোৱাৰে ওচৰৰ মানুহ শান্তিত থাকিব নোৱাৰিব থেংক ইউ দাদা ইয়ালিটো যাব এবাৰ দাদাই কৈছে আৰু কিবা ক'বলগীয়া আছে যে কৈ দে শেষকে দিম দাদা এটা গান আছে গানটোলৈ খুব হুলস্থুল লৈছিল কথাটো হৈছে গানটো ভাল মানুহৰ মনৰ লগত কথা মই যদি ভালকে ভাবোঁ ভাল গানটো যদি মই বেয়াকে ভাবোঁ বেয়া বাতি ভরা হিসিনা খাবি বাহাসুনা হে তো আচ্ছা বাহাসুনা হে তো হাই বাহাসুনা তো তাতে এটা লাইন আছে নহয় আপোনালোকে যদি ভালকে ভাবে ভাল বেয়াকে ভাবিলে বেয়া ও ছোৱালী আনিবি ককাই সবৰে মনত আহি গৈছে মই কোৱা নাই কিন্তু মই ভালকে ভাবিছোঁ ও ছোৱালী আনিবি ককাই মোৰ মনি চাইজৰ চাই খৰচ কমি যায় খৰচ কমি যায় থ্যাংক ইউ দাদা থ্যাংক ইউ আমাৰ আজি ডাঙৰ সৌভাগ্য জীৱনৰ আমি জুবিন দাৰ লগত এনেকৈ
লিখা আৰু Thank you, thank you. আৰু কিছুমানে গাবলৈ গৈ বেয়া পায় লাজ কৰে ই ইমান দিনৰ পৰা চলি থকা বিহু এটা আপুনি ভাল পোৱা কাম এটা কৈছে আমি লোকৰ কাৰণে ৰাইজক অনুৰোধ কৰিছোঁ আপুনি যিটো চপৰ্টকে ভাল পায় প্ৰকৃতি গছ মত আমি ৰাইজৰ লগত মিলি সকলোকে অনুৰোধ কৰিছোঁ আমি এটা কৈছোঁ য'ত গছ পুলি ৰুব লাগে That's good. খালি এইটো after April, May, after May. জুন মাহত গছ ৰুলে ভাল থেংক ইউ গানলৈ উভতি আহিব আকৌ আমি